নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস 90 বছৰ গৌৰৱোজ্জ্বল ইতিহাস গঢ়কা যোৰহাট পলিটেকনিক বিদ্যালয়ত প্ৰকৃতি প্ৰেমী সমীৰ ৰয়ৰ উদ্যোগত কেইবা প্ৰজাতিৰ কপৌফুল ৰোপণ কৰা হয় 90 বছৰ গৌৰৱোজ্জ্বল ইতিহাস গঢ়কা যোৰহাট পলিটেকনিক বিদ্যালয়ত প্ৰকৃতি প্ৰেমী সমীৰ ৰয়ে হিয়াৰ আমঠু সন্মানাৰ্থে কেইবা প্ৰজাতিৰ অৰ্কিড ৰোপণ কৰে বিদ্যালয়খনৰ বিশেষ উদযাপন অনুষ্ঠানত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ক বিশেষভাৱে সন্মান জনাই প্ৰধান শিক্ষক পূৰ্ণ মহন্তই অনাগত দিনবোৰতো সমীৰ ৰয়ক এনেদৰে সমাজৰ বাবে ভাল কাম কৰি যাবলৈ শুভেচ্ছা জ্ঞাপন কৰে আজি 90 বছৰ এক গৌৰৱোজ্জ্বল ইতিহাস আমি সাক্ষী হৈ আছোঁ যোৰহাটৰ পলিটেকনিক বিদ্যালয়ত আৰু আমাৰ লগত আছে প্ৰধান শিক্ষক মহোদয় তেখেতৰ উৎসাহতে আমি আজি ইয়াত প্ৰথমবাৰৰ বাবে অৰ্কিড ৰোপণ কৰিলোঁ দুটা প্ৰজাতিৰ অৰ্কিড আৰু আমি এই অৰ্কিড ৰোপণ কৰিলোঁ আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানাৰ্থে এটা খুব ভাল আৰু এই লোকসকলক ছাৰ মুখৰ দুআষাৰ সমীৰ ৰয় ডাঙৰীয়ালৈ মই আমাৰ বিদ্যালয়ৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিটো প্ৰচেষ্টা এইটো গোটেই ভাৰতবৰ্ষত কৰক তেখেতে যেনেকৈ আমাৰ যাদৱ পায়েং যেনেকৈ আমাৰ ভাৰতৰ বিশ্বত জানিছে তেখেতে এই ক্ষেত্ৰত তেখেতে আগবাঢ়ি যাওক আমাৰ বিদ্যালয়ৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতক ভৱিষ্যত আমি সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও